সেইদিনাখনি আমাৰ ঘৰৰ পৰা এটা গৰু হেৰাই গ'ল আৰু সেই গৰুটো মানে এলডালো লাগি গ'ল লগত কোনোবা যদি দেখিছে মোক ক'বচোন দেই মানে মই এতিয়া কি কৰিম বেচাৰতে আৰু গৈছে আৰু কিনো কৰিম ন গৰুটোতো হেৰাই গৈছে সেইটো বে কি প্ৰাণী বে নহয় মানে আমাৰ গৰুটো মানে এইটোৱে গৰু আৰু গৰুটোকনো কি ক'ম গৰু বুলি ক'ম ন এইটোৱে মোৰ গৰুটো কাৰণ গৰুটোৱে সেইদিনাখনি মই তাক মানে ছোৱালীজনী ভাল পাওঁ বুলি ক'লে সি তাৰপৰা মই ক'লোঁ যে এতিয়া বিয়া পতা চিন্তা নকৰিবি সি কৈছে বোলে মই পগলা হৈ যাম মই ল'ৰা কি কাৰণে পগলা হবি এইটো কাৰণে পগলা হৈ যাব এইটো একো ভিডিঅ' নহয় এইটো একো নহয় মই বনাই আছোহে দেখিছ তোৰ ওপৰত কিমান ট্ৰল সেইফালেও কৈছে ই কিয়া হে এইডোখৰতে এটা কথা কওঁ বিয়া সভাত ফটোশ্বুট কেনেকে কৰে এনেকে নহয় এনেকে মইতো মিলাইছোহে দেই মই সুধিছো বিয়া সভাত ফটোশ্বুট কেনেকে কৰে আপোনালোকে দেখিছে কইনাজনী বহি এনেকে কৰে ডাইৰেক্ট এনেকে ফ্ৰণ্টৰ পৰা মাৰে আমাৰ আকৌ পাভত গজা কিজনে এনেকে ফটোশ্বুট কৰে कौन है ये लोग कहां से आते हैं আৰু এনেকে ফটো শ্বট সৈতে আপুনি এটা কথা মেইনটেইনত ভাবক যেন সেইজন দৰাজন যিজনে ফটো মাৰিছে এনেকে ওপৰলে মুখ কৰি সেইজনো কেনেকুৱা প্ৰাণী হ'ব লাগিব আৰু যিজনীয়ে দিছে সেইজনীও কেনেকুৱা প্ৰাণী হ'ব লাগিব চি এনেকুৱা নাপায় আৰু বে এইবিলাকক इसकी भेड़ की लोड़ी है यार तू पागल है क्या अबे বনৰি এই ৰ চবে বনৈ কৈ আছ মোকো ক'ব দে আকৌ হা তই বনৈ গ'লি নে বনা কলি তইহে বনৰি হয় বনৰি Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't. আৰু আমাৰ এই বাৰে বনৰীয়া কিজনীক নিশিকালো হ'ব কাৰণ ইহঁতে এইটো শিক্ষা লয় আমাৰ লক্ষীমপুৰৰ গাৰ্লছ হাই ছেকেণ্ডাৰী ছোৱালী কিজনী ইমান ধুনীয়া ও মাই গড গোটেই কিজনী সিংগল যদি বিচাৰা ৰিলেশনশ্বিপত আহিব পাৰা কেলা ভাই কিয়া পৰা বন্ধুসকল পুনৰ ইণ্টাৰভিউলৈ আকৌ আহিম আৰু আপোনালোকে চাই আছে ৰমিঅ' জডু